গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই আৰমেন ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত। আজি হৈছে টিউজডে 25 মাৰ্চ আৰু ইয়াৰ ৰাতিপুৱাৰ পৰা পূজা কৰি ল'লোঁ আৰু তাৰপিছতে এটা ঠাইত যাবলগীয়া আছে আৰু এয়া আলু ভেন্দি ৰেডি কৰিছোঁ। ৰাতিপুৱা ক'ৰবাত যোৱাৰ আগত আমি মাইকী মানুহখিনি যিখিনি নিয়ম সেইটো হৈছে ঘৰৰ কামখিনি শেষ নহয় এইখিনি কাম কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক, কৈ আছোঁ ক'ত যাম, আপোনালোকে চাই থাকক। অ'কে, আৰু এয়া ৰুটিটো ডেইলি হয় আমাৰ ঘৰত, যিটো আৰু ব্ৰেকফাষ্টত ৰুটি হ'ব, এইখিনি ৰেডি কৰি লওঁ, তাৰপিছত ওলাই আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। অ'কে, হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া ৰাতিপুৱাই এতিয়াহে আহিব পাৰিলোঁ, ওলালোঁ। তাৰমানে এইমাত্ৰ ড্ৰেছ কৰা হৈ গ'ল। কৈছিলোঁ ৰাতিপুৱা ডক্টৰ এপইণ্টমেণ্ট আছে, কিন্তু কি কৰিম, ডক্টৰ এপইণ্টমেণ্ট কেঞ্চেল হৈ গ'ল আৰু সেইটো ছাইডত যোৰাবাটৰ বাবাৰ মন্দিৰ আছে, তাতে যাব ওলাইছোঁ। এতিয়া 11:30 হৈয়ে গ'ল আৰু ৰান্ধা চান্ধাটো চব হৈয়ে গৈছে, ব্ৰেকফাষ্টো হৈ গ'ল, নিবিড়ো খাই পেলাই এইমাত্ৰ ওলাই গ'ল আৰু ৰিম্বক এইমাত্ৰ খুৱাই পেলাই এতিয়া যাব ওলাইছোঁ। চাওঁ আকৌ গৈ পেলাই, আৰু মন চন বেয়া লাগিল যিহেতু এতিয়াতো পুতুককৈ ছুটি ল'ব নোৱাৰোঁ, একচুৱেলি স্কুলৰ নিউ ছেশ্যন ষ্টাৰ্ট হ'ব। চাওঁ আকৌ কেতিয়া, এই বিহুৰ বন্ধতে ভাবিছোঁ তেতিয়া চেকআপটো কৰাই ল'ম আৰু ফ্ৰাইডে মাতিছে, চাওঁ ছুটি ল'ব যদি পাৰোঁ যাম, নহ'লে আৰু বিহুৰ বন্ধত কৰিম বুলি ভাবিছোঁ। তাকে ওলাই যাওঁ, তাৰপিছত দেখুৱাম আপোনালোকৰ লগত, শ্বেয়াৰ কৰিম। অ'কে, দুটো নকৰিবা দেই, দুটো কৰিলে বেয়া কথা ন, সেইকাৰণে হ'ব ন। আমি এতিয়া গৈ আছোঁ যে সি অকণমান মনটো বেয়া কৰে আৰু উপায়টো নাই। তাতে খিৰিকীখন খুলি থৈছোঁ আৰু তাতে চাই থাকিব। আৰু এতিয়া এয়া বহি ল'লোঁ আৰু গাড়ীত, আৰু ইমান যে ৰ'দ, আজি গৰমো পৰিছে বহুত। এতিয়া ইমান গৰম আৰু দুদিন আছে, আৰু বিহুৰ বজাৰ, তাৰপিছত ঈদ আহি আছে, এইবিলাকৰ কাৰণে ইমান ভিৰ, ইমান জেম। গুৱাহাটীততো ওলালে আৰু ক'বই নালাগে জেমৰ কাৰণে, তথাপিতো অভ্যাস হৈয়ে গৈছে, উপায়টো নাই, তাৰ মাজেদিয়ে আৰু তাৰপিছত এয়া এইটো ছাইডত আহিলে কিবা এটা ভালো লাগে, আৰু ৱেডাৰটো অকণমান বেলেগ পোৱা যায়, ঠাণ্ডা ঠাণ্ডা। আমাৰ গুৱাহাটীতকৈ ইয়াতে বহুতখিনি ভাল, সেইকাৰণে খুব ভালো লাগে। আৰু গৈ পেলাই এনেই ৰাস্তাত এনেই ওলাই আহিলেও ভাল লাগে, আৰু এটা চেঞ্জ এটা হয়। আৰু এইখিনিত আহিলে যে মোৰ সদায় বহুত কথাই মনত পৰি যায়, আগৰ পুৰণা। এয়া দেখিছেনে হস্পিটেলখন, নৰ্থ ইষ্টৰ এইখিনি, আৰু এইখিনিতে হয়, সেইকাৰণে আৰু মনত পৰি যায়। যেতিয়াই আহোঁ তেতিয়াই মনত পৰে এইখিনি। তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এইখন ভগৱানে, ইয়াতে মানে আহিলে বুকুখন কিবা লাগি যায়। আৰু এই আজি অহা কথা আছিলেই চেকআপত, কিন্তু নেক্সট কেতিয়া, এই বিহুৰ বন্ধতে কৰিম বুলি ভাবি থৈছোঁ, আৰু চাওঁচোন কি হয়। আৰু এয়া আমি, এওঁ খুব ধুনীয়া গান চান লগাইছে, আৰু গৈ পেলাই এয়া আহি এইখিনি পালোহি এতিয়া বাবাৰ মন্দিৰত। এয়া বাবাৰ মন্দিৰ, খুব ভাল লাগে ইয়াতে আহি, শান্তি পাওঁ আচলতে, সেইকাৰণে বহুত শান্তি। আৰু ৰ'দটো দেখিছেনে, একদম গাড়ীত চেণ্ডেলখিনি থৈ সুদা ভৰি এনেকৈ আহিলোঁ। এয়া দ্বাৰকা মাই সোমাই একদম ভিতৰত আকৌ
আগতে প্ৰসাদৰ এইখিনি ল'ব লাগিব তাৰপিছতে 280 চব দিয়া আছে ন আগতে চাকিটো ইয়াতে লগাম জ্বলাই লৈ তাতে দেউ আছেনে নাই পণ্ডিতজী আচ্ছা আৰু এইখিনি এতিয়া কৰাৰ পিছত ভিতৰলৈ গৈ আছোঁ আৰু সকলোৱে বাবাৰ দৰ্শন কৰক এইটো বৰ্ণিহাটৰ সাইৰামৰ বাবাৰ মন্দিৰ আৰু ইয়াতে মই সকলোকে কওঁ যিসকল আছে বাবাৰ ভক্ত আৰু ইয়াতে ধাগা বান্ধিব পায় মনৰ আশা চবৰে পূৰণ হয় কাৰণ মই যেতিয়াই ইয়াতে ধাগা বান্ধিছোঁ মই যিটো বিচাৰিছোঁ সেইটোৱে পাইছোঁ আৰু এয়া হৈছে বাবা এয়া বাবা বহি আছে আৰু কি হয় মন্দিৰত আহিলে ভিডিঅ' কৰাৰ ইমান এটা কি নাথাকেতো কোনফালেদি মোবাইলটো কেনেকৈ গৈছে গম নাপাওঁ বাবাৰ মূৰ্তি দেখা মানে বাবাক দেখা পোৱাৰ লগে লগে সেইকাৰণে আপোনালোকে মোৰ এই ভিডিঅ' যদিও বেয়া হৈছে কৰাত সকলোৱে আঁকোৱালি ল'ব কাৰণ মন্দিৰত আহি পেলাই মানে ভিডিঅ' কৰাৰ সেই বস্তুটো নাথাকে ক'ত কেনেকৈ মোবাইলটো কোনফালেদি গুচি গৈছে গম নাপাওঁ সেৱা কৰিব লাগে সেনেকৈ লৈছোঁ তথাপিতো মই যিমানখিনি পাৰিছোঁ ল'বলৈ চেষ্টা কৰিছোঁ কিন্তু ইয়াত মন্দিৰত সেই বস্তুটো একেবাৰে ভাল নালাগে য'ত ভক্তিৰ কথা থাকে আৰু মানুহৰ তাতে আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ ভাল নালাগে তথাপিতো যিহেতু ব্লগিং কৰোঁ তথাপিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে এইখিনি মই যেনেকৈ পাৰিছোঁ তেনেকৈ লৈছোঁ আপোনালোকে সকলোৱে আঁকোৱালি ল'ব মোৰ এইখিনি ভুল ভ্ৰান্তি যিখিনি হয় আৰু শুধৰাই ল'ব এয়া এতিয়া গোটেইখিনি সেৱা চেৱা কৰা হ'ল আৰু এইখিনি কৰি ল'লোঁ খুব শান্তি লাগে ইয়াতে আহিলে আপোনালোকেও আহিব যিসকল বাবাৰ ভক্ত ইয়াতে আহি পেলাই অলপ সময় বহি যাব তেতিয়া গম পাব কেনেকুৱা লাগে আৰু এই জাষ্ট মন্দিৰৰ পৰা ওলালোঁ ওলাই পেলাই এতিয়া অকণমান আগবাঢ়ি ওলাই মানে এইটো চাইডত গৈ আছোঁ আৰু চাওঁ ক'ৰবাত কিবা খাওঁ যদি আৰু ঘৰতো ভাত চাত বনাই থৈ আহিছোঁ তথাপি অকণমান ওলাই আহিছোঁ যিহেতু সেইকাৰণে অকণমান ওলাই যাওঁ সেইফালে দূৰলৈ নাযাওঁ আজি সেনেকুৱা একো প্লেনিং নাই চাই থাকক চাওঁ কি দেখুৱাব পাৰোঁ আৰু এতিয়া আৰু মই এনেকৈ শ্বিলঙৰ এইটো ৰাস্তাত আৰু আমি সিমান দূৰলৈ নাযাওঁ কাৰণ আজি টিউজডে এনেও বাহিৰত খাবলৈ মনো নাযায় মোৰ একচুৱেলি টিউজডে খোৱাবিলাক চাৰিওফালে যদিও ভেজ খাওঁ ভেজ ক'লে দি দিয়ে কিন্তু চববিলাকতো একদম একেলগে হয় নহয় বনাই সেইকাৰণে আৰু এওঁ একদম ভেজ খাবলৈ বাহিৰত ভাল নাপায় চাওমিন খালেও চিকেন চাওমিন খাব সেইকাৰণে মইতো আজি টিউজডে এনেও নাখাওঁ সেইকাৰণে চাওঁ কি খাব পাৰোঁ আৰু এয়া এতিয়া আহি পালোঁ এখন চাহৰ দোকান গুৱাহাটীৰ ফালে আমি তাৰ পৰা ঘূৰি আহিলোঁ আমি টোল গেটৰ আগৰ পৰা আৰু ঘূৰিছোঁ তাৰপিছত আকৌ
ইয়াতে এখন মাৰোৱাৰী হোটেল আছে মানে চাহৰ আৰু এনেকুৱা কচৰি আৰু এটা মিঠাই লৈছে এনেকৈ চাহ একাপ খাওঁ আৰু ঘৰত যিহেতু ভাত বনাই থৈ আহিছোঁ সেইকাৰণে ঘৰত গৈয়ে ভাত খাম আৰু সেয়া আজি খুব ধুনীয়াকৈ বাবাৰ মন্দিৰৰ দৰ্শন হ'ল সেইখিনিয়ে বহুত মনত শান্তি চেকআপটো নহ'ল চাওঁ এতিয়া কেতিয়া কৰিব পাৰোঁ আৰু আৰু চাহখিনি খাই উঠাৰ পিছতেই গাড়ীত বহি পেলাই এক পেকেট পপকৰ্ণ খুলি লৈছোঁ বহুত দিন পিছত এনেকৈ পপকৰ্ণ খাই খাই ঘৰ বুলি গৈ আছোঁ ঘৰত গৈ পেলাই আকৌ ভাতো খাব লাগিব আৰু তাকে আজি ব্লগটো ইয়াতে সামৰিছোঁ মোৰ যিমান নতুন ভিউৱাৰ্ছ আছে সকলোলৈ এটাই অনুৰোধ প্লিজ ব্লগটো চাই পেলাই থৈ নিদিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ অ'কে বাই বাই আমি এটা আহি পালোঁ এই জাষ্ট আহি পালোঁ এটা ঢুংগু